কবিতাৰ শিৰোনাম নাম্বাৰ হলোৱা নাই। কবি সঞ্জীৱ ঠাকুৰ। আবৃত্তিকাৰ অমৃত ৰাজ। তুমি মোক পাহৰি গলা। হয় দিয়া, পাহৰি গলা তুমি, কিন্তু মই তোমাক পাহৰা নাই। সেই যে তোমাৰ দীঘল চুলিকোছা, নহয় কলা দীঘল পোন চুলিকোছা, আৰু যে মুখত লাগি থকা বেকাকৈ হাঁহিটো, নাকত লাগি থকা জিকমিক তৰাটো আজিও স্পষ্ট মনত আছে মোৰ জানা। কিন্তু তুমি মোক পাহৰি গলা। কেনেকৈ পাহৰিলা বাৰু? তুমিতো কৈছিলা মোৰ দৰে হাঁহি থকা ল'ৰা তুমি লগেই পোৱা নাই। ঠিক আছে, মানি ললো মোৰ পাছত কাৰোবাক পালা, কিন্তু মোক কেনেকৈ পাহৰি গলা? মাথো প্ৰশ্ন তোমাক, কেনেকৈ পাহৰিলা? মনত পৰিলে কবা, মই নাম্বাৰ সলোৱা নাই। মনত আছে মোৰ সকলো কথা, মাথো তুমি সদায় কুশলে থাকা। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি